এক অঘৰীৰ জন্মদিনত সপোন হেৰুৱা অঘৰী এটাই নগৰখন শেষবাৰৰ বাবে এৰাৰ আগতে কেইটামান ৰাতি প্লেটফৰ্মত কটাইছিল। বাতৰিটো বিয়পি পৰাৰ পিছত নদুক নাগৰিকবোৰ তাক লগ ধৰিবলৈ দল বান্ধি আহিছিল আৰু সিহঁতকে দেখি তাক চিনি নোপোৱা মানুহবোৰো আচৰিত হৈ থূপ খাইছিলহি প্লেটফৰ্মত। এক অদ্ভুত সুগন্ধিৰে আমোলমোল চৌপাশত এজাক মন্ত্ৰমুগ্ধ মৌ-মাখিৰ দৰে সিহঁত প্ৰথমবাৰৰ বাবে উৰিব খুজিছিল। নগৰখনত সোমালেই তাক ভুক-ভুকাই খেদি ফুৰা ঢেকুৰা কেইটাও আচৰিত ধৰণেৰে নিশ্চুপ হৈ গৈছিল দুদিনমানৰ বাবে। নগৰখন এৰাৰ আগতে সপোন হেৰুৱা অঘৰীটোৱে কেইটামান ৰাতি প্লেটফৰ্মত কটাইছিল আৰু মহাচন্ন মানুহবোৰক এবাৰলৈ হ'লেও আকাশ চাবলৈ বাধ্য কৰিছিল।